নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ অসমীয়া যি কিতাপ আছে তাৰে পিঠাৰ মেল কবিতাটিৰ প্ৰশ্ন উত্তৰ ডিছকাছ কৰিব গৈ আছোঁ। ইয়াত আমি PDF-ত সম্পূৰ্ণৰূপে প্ৰশ্ন আৰু উত্তৰসমূহ আনি দি থৈছোঁ, কিন্তু আপোনালোকৰ কিতাপৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহে ইয়াত আমি দাঙি ধৰিছোঁ। মানে কিতাপৰ প্ৰশ্নসমূহে আমি ইয়াত ডিছকাছ কৰিছোঁ। এনেকুৱাকৈ নাভাবিব যে বেলেগ কিবা প্ৰশ্ন আমি ইয়াত ডিছকাছ কৰি আছোঁ। কিতাপৰ যিটো প্ৰথম প্ৰশ্ন আছিলে সেই প্ৰশ্নটো আছে, এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। তেন্তে এই কথাটোনো কোনে কাক কৈছিলে, এইটো চাব গৈ আছোঁ। তেন্তে এই কথাটো আচলতে কোনে কৈছিলে? চুঙা পিঠাই কৈছিলে, খোলা চাপৰীয়া পিঠাক, যাক আমি খোলা চাপৰীয়া বাই বুলিও কওঁ। তেন্তে এনেদৰে সকলো প্ৰশ্ন ইয়াতে দেখাই যোৱা হৈছে। আপোনালোক ধুনীয়াকৈ চাই যাব। মই ধুনীয়াকৈ ওপৰা ওপৰিকৈ অলপ পঢ়ি দিম। তেন্তে প্ৰথম প্ৰশ্নটো আপোনালোক দেখিব পাইছেই যে এই কথা চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক অৰ্থাৎ খোলা চাপৰীয়া বাই উদ্দেশ্যি কৈছে। তাৰপিছত আছে, বৰ্তমানৰ সময়ত মানুহে পিঠা পনাৰ প্ৰতি আদৰ কমাই নতুন ধৰণৰ মিঠাই প্ৰতি আকৰ্ষিত হোৱা দেখি চুঙা পিঠাই নিজৰ অস্তিত্ব হেৰুৱাৰ ভয়ত আৰু মৰ্মাহত হৈ এইদৰে কৈছে। তাৰ পিছৰ যিটো প্ৰশ্ন আছে সেইটো হ'ব, কিয় কওঁ তেনে দুখ লগা কথা। ইয়াতে আপোনালোক দেখিব পাইছে কিয় কওঁ তেনে দুখ লগা কথা। মই এনেদৰে আণ্ডাৰলাইন কৰিও দিছোঁ। তেন্তে তাৰ উত্তৰটো আপোনালোক ইয়াতে দেখিছে, যেতিয়া চুঙা পিঠাই, ইয়াতে আছে, যেতিয়া চুঙা পিঠাই সিহঁতৰ দিন শেষ হৈ অহাৰ কথা কৈ আছিল, তেতিয়া সেই কথা শুনি সুতুলি পিঠাই চুঙা পিঠাক এইদৰে প্ৰশ্ন কৰিছিলে। ইয়াৰ পিছৰ যিটো প্ৰশ্ন হ'ব সেইটো গ নম্বৰ প্ৰশ্নটো হ'ব, য'ত লিখা আছে, লাড়ু আৰু পিঠাবোৰক খাই ঘিণ চকুৰে চাই। তেন্তে এই কথাটো এতিয়া কোনে কৈছিলে? চুঙা পিঠাই খোলা চাপৰীয়া বাই আৰু বাকী সকলোৰে আগত সমাজত পিঠা আৰু লাড়ুৰ যি দুৰৱস্থা আৰু অপমান হৈছে সেইটো বুজাবলৈ গৈ এইদৰে নিজৰ আক্ষেপ প্ৰকাশ কৰিছে। আক্ষেপ মানে দুখ হয় বা ভয় হয়। তাৰ পিছৰ প্ৰশ্ন যিটো আছে 2 নম্বৰত আহিব, য'ত লিখা আছে, তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পুৰোৱা। আপোনালোকৰ কিতাপত এটা খালী বাকচ থাকে, তাতে শব্দসমূহ উপযুক্ত শব্দৰে পুৰাব লাগে। ইয়াত অৱশ্যে সেই বাকচটো ইয়াত দি থোৱা নাই, কিন্তু উত্তৰসমূহ ধুনীয়াকৈ ইয়াত লিখি থোৱা হৈছে। ধৰি লওক ইয়াতে প্ৰথমটো আছে অসন্মান বা অৱহেলা, যাৰ অৰ্থ হৈছে ঘোৰ অপমান। ঘোৰ অপমান মানে লাজ পোৱা। তেন্তে এনেদৰে সকলো শব্দৰ উত্তৰসমূহ অৰ্থাৎ অৰ্থসমূহ ইয়াত আছে, আপোনালোক চাই যাব। ইয়াৰ পিছত 3 নম্বৰ যিটো প্ৰশ্ন আছে সেই 3 নম্বৰ প্ৰশ্নটো ইয়াতে লিখি থোৱা আছে ধুনীয়াকৈ, আৰু তাৰ উত্তৰ এইটো হৈছে। মই ইমান কৈ নাযাওঁ, নহ'লে দেৰি হৈ যাব আৰু দীঘল হৈ যাব ভিডিঅ'টো। আৰু তাৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো আছে, 4 নম্বৰ প্ৰশ্নটো আপোনালোক দেখা পাইছেই, খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল। তেন্তে চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক খোলা চাপৰীয়া বাই বুলি সম্বোধন কৰিছিলে খোলা চাপৰীয়া বাই বুলি। তাৰপিছত আকৌ 4 নম্বৰৰ যিটো খ আছে প্ৰশ্নটো, কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। তেন্তে কি পিঠাই লৈছিলে, ইয়াতো এইখিনি লিখা হৈছে, এইখিনি আপোনালোক দেখিছে। এইটো কি পিঠাই ভাগ লৈছিলে। তেন্তে এইখিনি পিঠাই আচলতে পিঠাৰ মেলত ভাগ লৈছিলে। অকমানিয়ে, গ নম্বৰ প্ৰশ্নটো হ'ব, অকমানিয়ে কি খাব বিচাৰে পিঠাৰ সলনি। তেন্তে এইটো উত্তৰসমূহ ইয়াত লিখা আছে, আপোনালোক ধুনীয়াকৈ চাব পাৰে। ধন্যবাদ। ইয়াতে আজি ভিডিঅ'টো সমাপ্ত হৈছে।